লাইফ অফ এ টিচাৰ ট্ৰেইনী কিছুমানে ভাবি আছে যে বিএড কৰিম সেয়েহে সিহঁতৰ কাৰণে বহুতো গুৰুত্বপূৰ্ণ হয় এই ভিডিঅ'টো কাৰণ এজন টিচাৰ ট্ৰেইনীয়ে বহুতখিনি কাম কৰিব লাগে সেয়েহে আজি মই এই ভিডিঅ'ত আপোনালোকৰ লগত আলোচনা কৰিম বৰব ভিডিঅ'টো এনেকৈ মাজৰ পৰা দেখালে ক'ত নহ'ব বলক ভিডিঅ'টো ৰিভাৰ্ছ কৰি প্ৰথমৰ পৰা আৰম্ভ কৰোঁ যে আমি উদযাপন কৰি আছিলোঁ আমাৰ কমিউনিটি ফেষ্ট পোষ্ট মাঘ বিহু কিয়নো এয়া বিএড কোৰ্সৰ অন্তৰ্ভুক্ত হয় আমি যিকোনো এটা ফেষ্টিভেল উদযাপন কৰিব লাগে সেয়ে মাঘ বিহুত আমি সকলো ঘৰতে আছিলোঁ ভাবিলোঁ পোষ্ট মাঘ বিহুকে সেলিব্ৰেট কৰোঁ যেহেতু 4 মাহৰ ইণ্টাৰ্ণশ্বিপত আছোঁ সেয়ে আজি আমাৰ বিশিষ্ট অতিথি আছিলে আমাৰ কলেজৰে প্ৰবক্তাসকল আৰু আপোনালোকে নিশ্চয় গম পায় উইদাউট মেজি আমাৰ মাঘ বিহুনো কেনেকৈ কমপ্লিট হ'ব যিহেতু আমি বিভিন্ন ঠাইৰ পৰা আহিখিনি বিএড কোৰ্স কৰি আছোঁ মানে ঘৰৰ পৰা ইমান আঁতৰত আছোঁ যে আমি সকলো বস্তুৰ যোগাৰ কৰিব নোৱাৰোঁ সেয়েহে আমি যেনেকৈ পাৰিছোঁ তেনেকৈ এটা সৰুকৈ মেজিটো সজাই লৈছোঁ যাতে আমাৰ মাঘ বিহুটো ইনকমপ্লিট হৈ নাথাকে সেয়েহে আমি সকলোৰে মংগল কামনা কৰি আমি মেজিখন জ্বলাই দিছিলোঁ থকা কণ ছাত্ৰ ছাত্ৰীয়ে যে বিহুৰ মূল্যটো বুজি পায় সেইকাৰণে ছাৰে বহুত ধুনীয়াকৈ বুজাই দিলে তাৰপিছতে আপোনালোকে নিশ্চয় গম পায় টিচাৰ ট্ৰেইনিজবিলাক কিমান এক্টিভ লগতে আমি ছাৰ আৰু মেমহঁতৰ কাৰণে জলপানৰ ব্যৱস্থা কৰিছিলোঁ লগতে শিক্ষাৰ্থীৰ কাৰণেও জলপান আছিলে আৰু শিক্ষাৰ্থীসকলৰ কাৰণে আমি বিশেষ ধৰণৰ এক্টিভিটিজবিলাক ইনক্লুড কৰিছিলোঁ যেনে মিউজিক চেয়াৰ কলহ ভঙা বেকচন প্ৰতিযোগিতা এনেধৰণৰ ষ্টুডেণ্টবিলাকে যিমান ভাল পাই আছিলে খেলিখিনি আমি খেলাইখিনিয়ে ইমান ভাল পাই আছিলোঁ এয়া আপোনালোকে চাব পাৰে ইয়াত আমাৰ আছিলে মিঠা দৈ গুৰ কোমল চাউল আৰু চিৰা কাৰণ যেতিয়া মাঘ বিহু সেলিব্ৰেট কৰিছোঁ তেন্তে আমি প্ৰপাৰকৈ কৰিম বুলি ভাবি লৈছিলোঁ জলপানটো খাবৰ কাৰণে আমি প্ৰথমে টিচাৰসকলকে দিলোঁ কাৰণ ষ্টুডেণ্টবিলাকে বাহিৰত ইনভলভ হৈ আছিলে গেমবিলাকত সেয়েহে টিচাৰবিলাকে যাতে খাই লয় তাৰপিছতে আমি ষ্টুডেণ্টবিলাকৰ কাৰণে ব্যৱস্থাটো কৰি দিছিলোঁ আমাৰ ষ্টুডেণ্টৰ বহুত ভাল দেই সিহঁতে খাইখিনি বহুত ফিডবেক দিবলৈ জানে ইয়াৰ মাজতে আমাৰ টিচাৰ ট্ৰেইনিজ দুজনীয়ে ইমান ধুনীয়াকৈ ডান্স কৰিছে এয়া আপোনালোকে চাব পাৰিব মানে মই ভিডিঅ' নকৰাকৈ থাকিবই নোৱাৰিলোঁ নিশ্চয় আপোনালোকৰ গ্ৰুপতো এনে কিছুমান ছোৱালীবিলাক আছে চাগে ইহঁতে ইমান ধুনীয়াকৈ ডান্স কৰে আপোনালোকে চাওকচোন কিমান ধুনীয়াকৈ ডান্স কৰিছে ইহঁতে তাৰপিছত আপোনালোকে নিশ্চয় গম পায় গ্ৰুপ ফটো ইজ মেণ্ডেটৰী ফটোজৰ লগতে ভিডিঅ'টো ইম্পৰ্টেণ্ট হয় সেয়েহে আপোনালোকে কমেণ্ট কৰি জনাবচোন কেনেকুৱা হৈছে লাষ্ট বাট নট দ্য লিষ্ট যে এই ষ্টুডেণ্টবিলাকৰ চ'লবিলাক ইমান ভাল হয় ন কি ক'ম মই ইহঁতৰ লগত মানে যিকোনো কথা পাতি হওক ডান্স কৰি হওক বেলেগ এটা ভাল লাগি যায় মানে মন নিজকে ভাল লাগি যায় তাৰপিছত আমি যি নাচন দিছোঁ আমাক মানে কোনেও নাপায় আৰু তেনেকৈ নাচিছোঁ আপোনালোকে দেখা পাইছে দ্য লাইফ অফ এ টিচাৰ ট্ৰেইনী আকৌ এবাৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে ধন্যবাদ বাই